খবৰ তোৰ আসলে কিবা তোৰ মোৰো ভাল নহয় দেই কৰোণা সব কৰি দিলে তাতে ধৰি পইচা পাতিও হে একদম একেবাৰে মালিকেও উলিয়াই দিলে বে মোক কামৰ পৰাই কিয় কৰোণা আছিল বে মোৰ এই চুপ বে সৰুকে ক শুনিব কোনোবা শুনিলে কি হয় ভাল মানে ভালতো মই গাঁৱত নাম আছে মোৰ কি নাম আছিলে তোৰ ভাল ল'ৰা বুলি তই নো 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 নকলি বেলেগ পাগলা হৈ যাব হ'ব যা তই মোক ইনচাল্টে কৰিছা কি মই গুড বাই বুলি কবা লাগে অতো হ'ব দে বাদ দি এইবিলাক কথা তোৰ তাত আছে অলপ পইচা ধাৰে নেদা দিয়া 500 মান পইচা আৰু মোৰ মই নিজে 10 টকা খাব পাৰো নাই 10 টকা দি আৰু তোক মই কিনকে দিমে হ'ব বিদায় তুমি চবত তেল দিয়া কাইবা নালগে দে সঁচাই নাই চা তই আনি নাযায় কৰবাৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰিব আৰু মই 10 দিন মান কি বা হ'ল তাই গেলজা তাই কিনকে লগ পাইছোঁ কিবা এটা কৰি নেদে পইচা পাবি তই কিন্তু এটা কাম কৰিব লাগিব কাম কি কাম কৰিব লাগিব চুৰ কৰিব লাগিব চুৰ কৰিব লাগিব মই চুৰটো নকৰোঁ বাদ দি পইচা কি চুৰ কৰিব লাগিব এইটো বিয়াৰ মানুহ কাটিম মই এতিয়াতো মানুহত ধান কাটাৰ সময় না অঁ তোৰ কিবা নাজনা কথা নেকি এই বুৰ্বক শুন আমাৰতো কোনোবাই ধান কাটছে নেকি কাটছি এতিয়া কাৰ কাটছে নে ভালে না তোৰ জল আমি ধান চুৰ কৰিব ধান চুৰ কৰিব লাগিব ভাই মই নকৰোঁ অলপ পাপ লাগিব গতাই মহাত্মা গান্ধীটো ধান চুৰ নকৰাটো পইচা ক'ত পাবি তেতিয়াহ'লে চুৰ কৰিব লাগিব অঁ বাবা দে হ'ব দে কেতিয়া কৰিবি কালি ৰাতিপুৱা দে হ'ব দে যাওঁ এতিয়া ব'ল ভাই কওক বেছি আহিলো অলপ ফুৰি সুন্দৰে দিন দে ভাই পিছে তহঁতৰ ভণ্টিৰ খবৰ কেনেকুৱা ভালে আছে না কিয় লাগে এনে উঠছো দে তহঁতৰ ভণ্টি ধুনীয়া কাৰণে মোৰ ভণ্টিকো নৰা তহঁতে পলাব লাগে সৰু গোটাক দেই আমাৰ ঘৰতো বুলি অলপ নাজানে নহয় এই দেউতা আহিব নোৱাৰে সেইকাৰণেতো আমি আহিছোঁ আমি পাৰি মানুহ কি ইয়াক উল্টা পাল্টা প্ৰশ্ন কৰি থাকে পাগল বল বল সোনকালে দাদাগিৰি পাগল দেৰি স্বীকাৰ কৰি যাওঁ ৰ আজি বলে বলে দাদাটো চালাইছি নাই 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 আছিলো আমি সঁচা কথা কওঁ দাদা পইচা নাছিল সেইকাৰণে কুকুৰ পইচা নহ'লে চুৰ কৰা আজিৰ পৰা নকৰি দিয়ক দাদা মই নকৰি তই দাদা কাণত ধৰিছোঁ এই বিয়া কাণত তই দাদা পিছফালে চাওক বলো